पटबरजरानि संसदारि बियाबाव बिसायख'थिनि दुंहाव बार बारगासिनो दं। मोनफ्रोमबो दोलोआ गाव गावनि बिथाखौ गोख्रों खालामनो थाखाय खामानि मावगासिनो दं। नाथाय भारतारि माहारियारि कंग्रेस पार्टिया ओरैनो जिरायना थायाखै। दिनै सानजौफुआव क'क्राझार जिल्लायाव टिपकाय मण्डल कंग्रेसनि बानजायनायाव खुंजानाय मोनसे मावथिफोरनि मेलाव मिजिंथिग्रा बिजाथि साहेन कुमार ब्रह्मआ नुजाथियो। मख'जाथावदि मण्डल कंग्रेसनिफ्राय टबिन कुमार ब्रह्मनि मासि सामलायनायाव टिपकायाव भारतारि माहारियारि कंग्रेस दोलोनि मोनसे मख'जाथाव मेल खुंनाय जायो। बिसायख'थिखौ नोजोर होनानै बे मेलाव पटबरजरायाव कंग्रेस दोलोनि आफादगिरि बिथांखौ गोख्रों खालामनायनि सायाव नोजोर होनाय जायो, जेराव पटबरजरानि थाखाय कंग्रेस पार्टिनि नायदिंगिरि, गुबुन गुबुन मण्डलफोरनि आफादगिरिफोर आरो नेहाथारिफोरजों लोगोसे गोबां अनजिमानि कंग्रेस मावथिफोर नुजाथियो। दिनैनि मेलनि हाबाफारियाव मिजिंथिनाय बिजाथि साहेन कुमार ब्रह्मआ कंग्रेस दोलोनि आफादगिरि बिथांखौ लानानै जोंनि खौरांगिरिनि सिगाङाव फिननाय होयो। আজি প্রথমবারে আমার রাজহুয়া একটা মিটিং, এটার কারণে আমি আমার এই টিপকাই মণ্ডল অঞ্চলত রাইজক মাতি পেলাই যে আমি ইয়াত কংগ্রেস হিসাবে যে আমি কমিটি এটা গঠন করেছিল, এই গঠন করা কমিটিটো আজি বহুলভাবে রাইজই জানা পায় বা চিনিব পাৰে কোনে সেক্রেটারি কোনে প্রেসিডেন্ট এইবিলাকৰ কাৰণে আমি মাতি পেলাই আজি এইটো আয়োজন কৰা হৈছে। তাৰ মাজতে আমি যেহেতু আমাৰ পৰিষদীয় বিটিসি ইলেকশন ওচৰত আছে, আমি আলাহী হিচাপে আমাৰ অবজারভার ডাউনিয়াক মাতিছো আৰু ডিস্ট্রিক্টৰ আমাৰ উপসভাপতি আমাৰ মৈদান ভাইও মাতিছো আৰু আমাৰ ব্লক প্রেসিডেন্ট আমাৰ আব্দুল মানান ডাঙৰীয়াও মাতিছো আৰু আমাৰ ব্লকৰ সভানেত্ৰী বাইদেউ আৰু কেইটামান আৰু ব্লক মণ্ডলত সভাপতি আৰু সম্পাদিকা তেওঁলোকেও আহিছে, ইয়াত যোগদান কৰিছে, খুব ভাল লাগিছে। আমি আজি সুখী বুলি ভাবিছো যে টিপকাই অঞ্চলৰ পৰাও যে য'ত 20 বছৰত আমাৰ ইয়াৰ কংগ্ৰেছ বস্তুটো একদম নাছিলে, ক'ব গ'লে এজনো নাছিল, যে হৰখাপ আজি আমি এই মানে ক'ব গ'লে 15-20 দিন বা এক মাহ হৈছে, তাত আমি আলোচনা বিবেচনা কৰাৰ পিছত মানে কংগ্ৰেছ কমিটিটো ইয়াৰ গঠন কৰাটো আমি সাফল্য হৈছে বুলি আমি আশা ৰাখিছো। আৰু আমাৰ ৰাইজবিলাকে নিশ্চয় গম পাইছে যে অহা আমাৰ ছেপ্টেম্বৰ মাহত যেটো পৰিষদীয় বিটিসি ইলেকশন য'ত হ'ব, তাতে নিশ্চয় কংগ্ৰেছতে আমাৰ ভোট দিব বুলি আমি জনসাধাৰণ মুখৰ পৰা মানে ঠায়ে ঠায়ে আমি শুনা পাই আছো। তাৰ কাৰণে আমি সমাজ আৰু ৰাইজ যিকোনো জাতি নাথাকক এই পৰ্বজৰাত তেওঁলোকক আমি ধন্যবাদ যাচিছো। কংগ্ৰেছ এটা ওয়ার্কার হিসাবে বা কংগ্রেস মেম্বার হিসাবে আমি যে পর্বজোড়া রাইজ যে একচুয়ালি কংগ্রেসের পাহৰি যোৱা নাই। এই 20 বছৰ মাজত আমাৰ এটা সংগ্ৰাম আছিল, বড় মানুহ হিসাবে এই সংগ্ৰামত নিশ্চয় বুজি পাই পেলাই আমাৰ কংগ্ৰেছত ডাঙৰ ডাঙৰ নেতাবিলাকে এটা আমাৰ বিটিসি অঞ্চলত প্ৰশাসন বা শাসন কৰাৰ কাৰণে যে বিটিসি চুক্তি কৰিছিল, বিএলটি এই হিসাবত মানে তেওঁলোকক এটা সুবিধা দি পেলাই মানে আমাৰ বিটিসিটো শাসন কৰাৰ কাৰণে আমাৰ বড় মানুহৰ হাতত তুলি দিছিল। তাৰ কাৰণেও আমি আমাৰ কংগ্ৰেছ দলত এই সময়ত আমাৰ লেট আমাৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ ছাৰকো আমি ধন্যবাদ যাচিছো, যেনে স্বৰ্গত সেই ভালদৰে আমাক যেনেকৈ আশীৰ্বাদ দি পেলাই বড় মানুহ বুলি নহয় সারা বিটিসি অঞ্চলত বসবাস করা মানুষের কারণে এটা হুকিয়া এটা আমার খড়ি খাওয়া বা প্রশাসন খড়ি এই তেও দি গৈছে, এটোর কারণে আমি ধন্যবাদ যাচ্ছি। আমার বক্তব্য আমি নির্বাচন খেলিব বলে নিশ্চিত নাকি এবার পর্বতজোড়া? টিকেট পালে খেলিম, কিয় নিখেলিব, টিকেট পালে খেলিম। কংগ্রেসে যদি মোক টিকেট দিয়ে মই খেলিমে। আশাবাদী আছে আপুনি পাব বুলি? আশাবাদীটো আছো, আশাবাদী আছে। এতিয়া ওপৰত পৰা যিবিলাক টিকেট দিয়ে আমাৰ নেতাবিলাকে, এওঁলোকে কাক চাই পেলাই টিকেট দিয়ে, এওঁলোকৰ ওপৰত নিৰ্ভৰ থাকিব। আচলতে 5টা বছৰত ইপিপিএল শাসন কৰিলে, শাসন কালত বিভিন্ন ৰাস্তা ঘাট আজিলৈকে কিন্তু যেনেকৈ আছে তেনেকুৱাই আছে।
আৰু মানে যদি আপুনি জয়ী বা এই ইলেকশ্যনত জয়ী হয় কিদৰে মানে এই ৰাস্তা আমি যদি একচুৱেলি কংগ্ৰেছ হিচাপে যদি আমি ইয়াৰ BTC যদি আমি দখল কৰিব পাৰে নিশ্চয় এই 5টা বছৰত ভাবিব নপৰা আমি কংগ্ৰেছ তৰফৰ পৰা কাম কৰিম সেইটো আমাৰ কংগ্ৰেছে যে কেনেধৰণে ক'ত কেতিয়া কাম কৰিব লাগে এইটো ভালদৰে কংগ্ৰেছে জানে আৰু ৰাইজৰ যেটো ইমান দিনৰ পৰা কংগ্ৰেছ যেটো চলাই আহিছে বা কংগ্ৰেছে আমাৰ সারা ভাৰত আমাক বচাই ৰাখিছে বা কংগ্ৰেছে যেনেকে অসমখন শান্তি মুখৰে আমি ইয়াত খাই আছিলো কিন্তু আমি দেখিবলৈ পালো কিছুমান সময়ত যে বিজেপি গভৰ্ণমেণ্ট আহাৰ পিছত যেনেকৈ আমাৰ ইয়াত উৎখাত হৈছে বা এনেকৈ আমাৰ ইয়াত যেনে আমাৰ কি কয় UPPL গভৰ্ণমেণ্টে যেনেকৈ BTCটো উন্নয়নমূলক আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যেনেকৈ কৰিব লাগিছিল বা কৰিব পাৰিব লাগিছিল একদম আমি দেখিবলৈ পাইছো একদম নাইকিয়া যেটো BPF দলে আগে কংগ্ৰেছৰ লগত টাকা সময়ও যিখিনি কাম কৰিছে এইখিনি উন্নতি হৈছে তাৰ বাদে ইয়াত আমি উন্নতি বুলি দেখিবলৈ পোৱা নাই এইটো বোধ নিশ্চয় আমাৰ তৰুণ গগৈ ছাৰে দ্বিধাবত কৰা নাই যে আমাৰ BTC অঞ্চলটো ডেভেলপমেন্টৰ কাৰণে টকা দিয়াটো তাৰ কাৰণে আমি এই যে ৰাস্তা দলং কংগ্ৰেছে টকা দিয়াৰ কাৰণে এই সময়ও কাম কৰাৰ কাৰণে BTC অঞ্চলত যেবিলাক শাসনমন্ত্ৰী শাসন কৰিছে তেওঁলোকে চলাব পাৰিছে আমি দেখা নাই আমাৰ বেলেগ ঠাইতো আমি দেখা নাই আমাৰ পৰ্বজৰাটো বাদে দিয়ক আমি এটা কামো দেখা নাই কিন্তু এতিয়া আমি শুনিবলৈ পাইছো ইলেকশ্যন ওচৰত আহিছে কতবা কুটি গাড়ীছে পিটা গাড়ী আছে পিটা কাটি আছে একো আমি শুনিবলৈ পাইছো আৰু টিভি কাকতে মোবাইলটো খুলিলে দেখা যায় এইখিনি আমি পাইছো আপোনালোকে চাওক বেলেগটো বাদ দিয়ক আমাৰ টিপকাইৰ পৰা গোসাইগাঁও যোৱাৰ ৰাস্তাটো আজিও যাওক চাওক আপোনালোকে কি অৱস্থাত আছে ইয়াত যদি আমাৰ কোনোবা মাসকলে ডেলিভাৰী লৈ পেলাই যদি গোসাইগাঁৱত যায় ৰাস্তাতে ডেলিভাৰী হ'ব এনেকৈ অৱস্থাত ৰাস্তা আছে এইখিনি ৰাস্তাটো যদি যেটো আমাৰ বুকত ৰাস্তা এইটো ক'ব গ'লে পৰ্বজৰাৰ এইটো বুকত ৰাস্তা যেটো ধুবুৰীৰ পৰা আপনার গোসাইগাঁও যাওঁতে এইটো শর্টকাট হয় সবেই মানুহ এইফালদি এতিয়া মানে যেটো আমাৰ জায়গাবিলাক মানে এতিয়া আগৰ নিচিনা মানে ভয় খাবলগীয়া একো নাই তাৰ কাৰণে মানুহবিলাক আপ ডাউনটো শর্টকাট হয় আৰু চিনা জানা মানুহ বহুত আছে বুলি এইফালদি মানুহবিলাক আহে কিন্তু এতিয়া যে অৱস্থাত আছে আপোনালোকে চাওক চাই পেলাই আপোনালোকে বুজি পাব যে কি অৱস্থাত আছে ঠিক আছে আগন্তুক আমাৰ BTC পৰিষদীয় নিৰ্বাচনৰ কাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিটো আমাক পৰিষদীয় এলেকাত এজন বা দুজন বা তিনিজনকৈ অবজাৰভাৰ অৰ্থাৎ পৰ্যবেক্ষক নিযুক্তি দিছে সেই মৰ্মে মোক পৰ্বতজৰা MCL এলেকাত মোক অবজাৰভাৰ হিচাপে নিযুক্তি দিছে মই আমাৰ এই পৰ্বতজৰা MCL এলেকাৰ অন্তৰ্গত 10টা VCTC এলেকা এই 10টা VCTC এলেকাত আমাৰ 10টা মণ্ডল কংগ্ৰেছ কমিটি আছে আমাৰ পৰ্বতজৰা ব্লক কংগ্ৰেছ কমিটি আছে আমি এই প্ৰায় 10টা মণ্ডল এলেকাতে বা VCTC এলেকাতে আমি ভ্ৰমণ কৰি বা অবজাৰ্ভ কৰি যেটো মই পালো এটা সুখৰ কথা কি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যিদিনাৰ পৰা সভাপতি পদত অধিষ্ঠিত হল সেই দিনাৰ পৰাই অসমৰ লগতে গোটেই অসমৰ লগতে আমাৰ BTC এলেকাতো যি হাৰে মানুহৰ এটা আগ্ৰহ কংগ্ৰেছৰ প্ৰতি এটা আগ্ৰহ দেখি মই দেখিবলৈ পালো তাতে তাৰ পৰা এটা অনুমান হয় আমাৰ এই BTC এলেকাৰ আমাৰ এই পৰ্বতজৰা সমষ্টিত আমি জিকিমে লগতে BTC এলেকাৰ বহুত কেইটা সমষ্টিতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়যুক্ত হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস আমি দেখা পাইছো বহুতো সময়ত কংগ্ৰেছ দল নাছিলে পৰ্বতজৰাত কিন্তু বৰ্তমান সময়ত ছয়ন ব্ৰহ্ম ডাঙৰীয়াক আমি প্ৰায় পাই আছো পৰ্বতজৰাত সেইটো টিকিটৰ বিষয়ে আপুনি কি ক'ব যে ছয়ন ব্ৰহ্ম ডাঙৰীয়া টিকিটৰ যোগ্যতা হয় না নহয় চাওক যোগ্যতা আটাইৰে আছে এইটো আপুনি যেটো প্ৰশ্ন কৰিছে সেইটোৰ উত্তৰ মই সহজে দিব নোৱাৰিম আমাৰ ইয়াত এই পৰ্বতজৰা অঞ্চলত আমাৰ দেখিবলৈ পাইছো দুজন প্ৰাৰ্থীয়ে আশাবাদী প্ৰাৰ্থী আছে তেওঁলোকে দুজনে চেষ্টা কৰি আছে এইটো কথা হল কি আমাৰ হাই কমান্ড আছে দলীয় হাই কমান্ড আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মহোদয় আছে
তেখেতসকলে আমাৰ এই অঞ্চলৰ ৰাইজে কাক বিচাৰে বা কংগ্ৰেছ দলৰ যিবিলাক কমিটি আছে সেই কমিটিৰ কৰ্মীবিলাকে কি বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি হাইকমাণ্ডে কাক টিকিট দিয়ে সেইটো হাইকমাণ্ডৰ কথা। ইয়াত আমি কোনো অবজাৰভাৰে বা কোনো পৰ্যবেক্ষকে এই কথাৰ উত্তৰ দিব নোৱাৰিম।